মই দুখনক যিমানে ভাল পাওঁ মই তেনেকুৱাকে চুৰিদাৰখনকো সন্মান জনাওঁ। সংবিধানৰ ওপৰত শপত খাই পেলাই মই প্ৰতিশ্ৰুতি লৈছো, মই সকলো জাতি ধৰ্মৰ মানুহ, মই হিন্দুস্তানৰ ভাৰতীয় মুছলিম নাৰী, মই সকলো জাতি ধৰ্মক ভাল পাওঁ, সকলো জাতি ধৰ্মৰ মানুহক মই শ্ৰদ্ধা কৰোঁ। মই মোৰ শাৰীখনক যিমান ভাল পাওঁ মই মেখেলা চাদৰখনকো সিমানে সন্মান কৰোঁ। সকলোলৈ মই মোৰ আজি পবিত্ৰ ৰমজান মাহৰ মই সন্মান জনাইছো, মই শুভেচ্ছা জ্ঞাপন কৰিছো। বিদেশী শিখ মাননীয় হাগ্ৰামা মহিলা নিচাৰে 20 বছৰৰ যি ৰেকৰ্ড হালবাৰী আমাৰ জিলা হিচাপে সেই ৰেকৰ্ড আপোনালোকে যেনেকুৱাকে দিছিলে ৰেকৰ্ড কৰিছিলে তেনেকুৱাকে ইএম হিচাপে আপোনালোকে মোক পাবৰ কাৰণে সক্ষম হৈছে। ইএম হৈ পেলাই মই বহি থাকিলে নহ'ব। সংবিধানৰ ওপৰত শপত খাই পেলাই মই প্ৰতিশ্ৰুতি লৈছো, মই সকলো জাতি ধৰ্মৰ মানুহ, মই হিন্দুস্তানৰ ভাৰতীয় মুছলিম নাৰী, মই সকলো জাতি ধৰ্মক ভাল পাওঁ, সকলো জাতি ধৰ্মৰ মানুহক মই শ্ৰদ্ধা কৰোঁ। মই মোৰ শাৰীখনক যিমান ভাল পাওঁ মই মেখেলা চাদৰখনকো সিমানে সন্মান কৰোঁ। মই দুখনক যিমানে ভাল পাওঁ মই তেনেকুৱাকে চুৰিদাৰখনকো সন্মান জনাওঁ। গতিকে আমাৰ এই ভাৰতবৰ্ষ কালচাৰ সকলো সম্প্ৰদায় জাতি সম্প্ৰদায়ৰ মানুহক আমি শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। এটা মছজিদৰ প্ৰতি মোৰ যি দায়বদ্ধতা আছে, এটা মন্দিৰৰ প্ৰতি সেই দায়বদ্ধতা আছে, এটা সত্ৰৰ প্ৰতি মোৰ যি দায়বদ্ধতা আছে, এটা কৰ্তব্য মোৰ থানচালিৰ প্ৰতিও আছে। যিমান জাতি জনগোষ্ঠীৰ মানুহ আপোনালোকে আছে, আপোনালোকে প্ৰতিজন সেই ব্যক্তিসকলে যেতিয়া আত্মবিশ্বাসেৰে মোক আপোনালোকৰ গুৰু দায়িত্ব তুলি পেলাই দিছে, আজি সেই দায়িত্বসমূহ পালন কৰাৰ কাৰণে আপোনালোকৰ সাহস লৈ আপোনালোকৰ পৰা পৰামৰ্শ লৈ পেলাই দুগুণ সাহসেৰে শক্তিৰে ওলাই আহিছো আৰু বিদেশী শিখ মাননীয় হাগ্ৰামা মহিলা নিচাৰে আপোনালোকৰ ওচৰত আকৌ সেই গেৰেণ্টি দি পেলাই পঠিয়াই দিছে। মোৰ প্ৰতি আত্মবিশ্বাস আছে নে নাই আপোনালোকৰ? গতিকে আমি আহক একেলগে আমি আকৌ এটা সুস্থ সমাজ গঢ়ো। আহক আমি আকৌ একেলগে সকলো জাতি সম্প্ৰদায়ৰ মানুহে মিলি আমি মথনগুৰি সমষ্টিৰ উন্নয়নৰ কাৰণে দ্ৰুত গতিত আগবাঢ়ি যাওঁ। লক্ষ্য আমাৰ নাঙল, লক্ষ্য আমাৰ বিটিচি, লক্ষ্য আমাৰ বিটিচি শিখ মাননীয় হাগ্ৰামা মহিলা নিচাৰ। ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে। আজি আপোনালোকে পবিত্ৰ ৰমজান মাহৰ ৰোজা ৰাখি পেলাইও আপোনালোকে ইমান কষ্ট কৰি আহি পেলাই ইয়াতে উপস্থিত হৈছে। আপোনালোকৰ উপস্থিতিৰ কাৰণে মই আকৌ আপোনালোকক শ্ৰদ্ধা যাচিছো আৰু আপোনালোকক আগন্তুক দিনতো এনেকুৱাকে পাম বুলি আশা ৰাখিছো। আৰু মানস সমষ্টিত আমাৰ কেণ্ডিডেট যিয়ে নহওক কিয় আমি বিপিএফ দলৰ পৰা তেওঁ দলে বলে বিপুল ভোটেৰে জিতাই লৈ আমি দিছপুৰত পঠিয়াই দিব লাগে। আৰু আমি মথনগুৰি হালবাৰী আমি MCL EM হিচাপে আছো, আৰু এজন MLA যেতিয়া আমি পঠাব পাৰিম তেতিয়া আমাৰ এই জাগাৰ উন্নয়ন আৰু মজবুত হ'ব। ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে। আকৌ আপোনালোকৰ প্ৰতি শ্ৰদ্ধা যাচি মই মোৰ বক্তব্য শেষ কৰিছো। ধন্যবাদ।